আমি এটা ফ্ৰেণ্ডক লগ কৰিবলৈ যাম কিয়নো সি মোক বহুত দিনৰ পৰা মাতি আছে মই নাযাওঁ তো আজি দুজনে ওলালোঁ তাক লগ কৰিবৰ কাৰণে আৰু যাই চাওঁ আৰু মই গৈ আছোঁ সি গম নাপায় হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আপোনালোকক সকলোকে অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ তো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লেটছ গ' আপোনালোকৰ লগত থাকক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নেক্সটত আৰু ভাল ভাল ভিডিঅ' দিব পাৰোঁ আৰু এইখিনি চাই ঠাই চাওক না বহুত ভাল লাগে আৰু মানে নদীৰ কাষেৰে গৈছে না বহুত ভাল ইফালে পাহাৰ ইফালে নদী মানে দু চাইডতে মানে চাবলগীয়া ভিউটো মজাৰ ভিউ হয় চাবলগীয়া ভিউ হয় এইখিনি ভাই আৰু ইয়াৰ পৰা ফ্ৰেণ্ডৰ ঘৰজন প্ৰায় আৰু 40-50 কিলোমিটাৰমান আছে 40-50 কিলোমিটাৰ চ' ইয়াৰ পৰা যাই তাতে মানে তাৰ ঘৰৰ ওচৰত মানে ঘৰটো মই চিনি নাপাওঁ কিন্তু ঘৰৰ ৰাস্তাখিনিহে চিনি পাওঁ যাওঁ কোনখিনি ঠাইত তাৰ ঘৰ অলপ বিচাৰিব লাগিব তাৰপিছত তাক কল কৰিম যদি সি ঘৰত থাকে তেনেহ'লে লগ কৰিব পাৰিম নহ'লেতো ঘূৰি আহিব লাগিব চাওঁ কি হয় আৰু হয়তো বা তাক কল কৰিলে পাম কিয়নো সি নন ষ্টপ ঘৰতে থাকে আৰু কিবা বজাৰ তজাৰ এইখিনি ঠাইতে থাকে আৰু মই সেইখিনি ঠাইতে যাম চ' আহি তাৰ ঘৰৰ ওচৰৰ বজাৰখন পাই গ'লোঁ মানে ইটো বজাৰ তাৰ ঘৰৰ পৰা অলপ দূৰত হয় তো ইয়াৰ ঘৰ আৰু অলপ আগত যাব লাগিব তো যাই চাওঁ কি হয় আৰু সি বেছিভাগ সময় এইখিনি ঠাইত থাকে বুলি মোক কৈছে কিন্তু এইখিনিত নাই সি চ' আগলৈ ৰেলৰ ৰাস্তাটো ক্ৰছ হৈ যাওঁ চাওঁ কিমান দূৰ আৰু আগত মানে আগত মই সঠিকভাৱে চিনি নাপাওঁ আগত কোনোদিন দেখা নাই সি এনে মানে কৈছিল যে এইখিনি ঠাইত বুলি তো সেই হিচাপত মই আহিছোঁ চ' আগৰ পৰা কাকবা সুধি ল'ব লাগিব কাৰণ তাৰ ঘৰৰ আগত কিবা ফিল্ড এখন আছে সেই ফিল্ডত তো এই ভাইটিজনক সুধি লওঁ তো ভাইটিজনক সোধাৰ পিছত ভাইটিজনে ক'লে যে আৰু অলপ আগত বুলি চ' মই আৰু অলপ আগত যাম তো আগত আহি আছোঁ কিন্তু ৰাস্তা ভাইটিজনে কৈছে 200 মিটাৰমান হ'ব কিন্তু আহি প্ৰায় 1.5 কিলোমিটাৰমান পাই গ'লোঁ কিন্তু নাপালোঁ ফিল্ড একো নাই চ' মানে সঠিক নহয় কোনখিনি ঠাইত চ' আহি এইখানে এটা ফিল্ড হয় আগৰখন ফিল্ড হয় তো আগৰখনত বা কি হয় ইফালেদি এটা ৰাস্তা গৈছে ইফালেদি এটা ৰাস্তা কোনখন ৰাস্তা মই সঠিক গম নাপাওঁ তো আগত যাই চাওঁ কি হয় চ' এইফালেদিও এটা ৰাস্তা তো ভাবিলোঁ এইটো ৰাস্তাদি সোমাই যাওঁ গাড়ীখন গুচি যাওক চ' এইটো ৰাস্তাদি সোমাই গ'লোঁ চ' অলপ দূৰ আহি চাওঁ ইফালেও দুটা ৰাস্তা কিন্তু কোনফালে গম নাপাওঁ কিন্তু আমি দুটা কৰি পাই আছোঁ কোনফালে কোনটা গৈছে বুজি নাপাওঁ তো ইত্যাদি নাযাওঁ অলপ ইফালেদি যাওঁ কি হয় চ' ইফালেদি আহিলোঁ সেইফালে ৰাস্তাটো কিমান দূৰ আছে নাযাওঁ ইয়াৰ আগত যে আৰু কেইটা ৰাস্তা আছে এতিয়া গম নাপাওঁ চ' ইয়াৰ পৰা ৰাস্তাই শেষ হৈ গ'ল তো এতিয়া আমি আৰু ৰিটাৰ্ণ ল'ব লাগিল ৰিটাৰ্ণ লৈ ডাইৰেক্ট বজাৰত যাম বজাৰত যাই তাক কল কৰিম চ' বজাৰৰ পৰা আগতে তাক কল কৰিছিলোঁ সি মানে বজাৰত আহি আছে চ' দুজনে বজাৰত লগ কৰোঁ তাৰপিছত কথা চথা পাতিম চ' ইমান টাইম আহি মই এটা কথা লক্ষ্য কৰিলোঁ সকলোৱে মোৰ পিনে চাই আছে কিয় বা গম নাপাওঁ মোক মানে সকলোৱে মোৰ পিনে চাই আছে মানে মোৰ ৰিয়েকশ্যনটা মানে ভাল লাগে কাৰণ মোৰ পিনে সকলোৱে চাৰিওফালৰ পৰা চাই আছে যিফালৰ পৰা মানুহে মানে মোৰ ফালে চাই থাকে কিয় বা নাজানো চ' এতিয়া পাই গ'লোঁ ৰেল ক্ৰছিং তো ইয়াতে মানে ট্ৰেইন আহি আছে তাৰ কাৰণে মানে ক্ৰছিংটো পেলাই দিছে তো এইখিনি ঠাইত অলপ দেৰি হ'ব মানে ৰেলখন যেতিয়া যিমান টাইম যায় সিমান টাইম ভিৰ নাথাকে মানে এনে গাড়ীবোৰ চিধা লাইন হৈ থাকে কিন্তু গাড়ী গুচি যোৱাৰ লগে লগে মানে ভিৰ আৰম্ভ হৈ যায় বহুত ভিৰ হয় চ' এতিয়া ভিৰ চিৰ গোটেইখিনি আৰম্ভ হ'ল ৰাস্তাৰ পৰা পাৰ হৈ আহিলোঁ আৰু সি আগত বহি আছে তো তাৰ লগত লগ কৰিম চ' আমাৰ লগ চগ কৰা হৈ গ'ল তো এতিয়া আমি ৰিটাৰ্ণ হ'লোঁ অলপ সন্ধিয়া হৈছে চাওক আৰু সন্ধিয়াতে আমাক আৰু সেইফালে যাব লাগিব বহুত দূৰ তাৰ অলপ বৰিং লাগি আছে মানে বহুত বেয়া লাগি আছে বহুত টাইম গাড়ী চলালোঁ আৰু তাৰ লগত বহুত কথা পাতিলোঁ আৰু একচুৱেলি আপোনালোকে বেয়া নাপাব যাতে সি মানে কেমেৰা আগত আহাতে বহুত লাজ পায় মানে সি মানে কেমেৰা আগত আহিব নোখোজে কয় সেই মোৰ অলপ বেয়া লাগে তো নেক্সটত কেতিয়াবা আহিম তাৰ কাৰণে মই উঠা নাই আৰু মই প্ৰথমবাৰ দেখিলোঁ মানে ল'ৰা মানুহ হৈ সি মানে অলপ মানে কিবা গিল্টি ফিল কৰে কেমেৰাৰ আগত আহাতে মানে আগতে কেতিয়াবা তেনেকৈ ভিডিঅ' চিডিঅ'ত অহা নাই আৰু বহুত লাজুকীয়া হয় ল'ৰাজন Close your eyes. And it goes like ooh, ooh, yeah, yeah. When I press play, all I hear is you. তেৰি হেই এনেকুৱা ব্ৰেক মাৰিব নালাগে না
মানে সেইফালটো যাব খুজিছিল মানে সেইফালটো অলপ বেয়া ৰাস্তা এই মানে সেই চাইডে ৰং চাইডেদি গুচি যাব মানে চাৰিওফালে মানে ভালে ৰাস্তা লাগে মানে যিফালে হওক ভাল ৰাস্তা লাগে মানে ৰং চাইড হওক ৰাইট চাইড হওক একচুৱেলি এনেকৈ কৰিব নালাগে ভাই সকলোৱে ৰাইট চাইডে বেয়া ৰাস্তা হওক অলপ টাইমহে বেয়া ৰাস্তা পাব